হাই বন্ধুসকল, মই আকৌ আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'ত আপোনালোকক 10টা সাঁথৰ ক'ম। এই সাঁথৰকেইটাৰ যদি উত্তৰ আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। বন্ধুসকল, আজিৰ সাঁথৰকেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথম সাঁথৰটো হৈছে এপতীয়া লাই তাইক নহ'লে খাবলৈ নাই। বন্ধুসকল, ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু এবাৰ কৈ দিছোঁ, এপতীয়া লাই তাইক নহ'লে খাবলৈ নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টকা। দুই নম্বৰ সাঁথৰটো হৈছে 6টা আখৰে এজন বিখ্যাত মানুহৰ নাম। আগৰ 2টা আখৰেৰে এপাহ ফুলৰ নাম, মাজৰ 2টা আখৰেৰে ভগৱানৰ নাম, শেষৰ 2টা আখৰেৰে এটা ৰঙৰ নাম। বন্ধুসকল, প্ৰশ্নটো দীঘলীয়া হৈছে, কিন্তু প্ৰশ্নটো একেবাৰে জানিবলগীয়া। ইয়াৰ যদি শুদ্ধ উত্তৰ আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল। জৱাহৰলাল। জবা হৈছে এপাহ ফুলৰ নাম, হৰ ভগৱানৰ নাম আৰু লাল হৈছে ৰঙা ৰং। 3 নম্বৰ সাঁথৰটো হৈছে মামাহঁতৰ কলি গাই এক পেন দি মৰি যায়। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো অতি সহজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলগছ। কলগছ এবাৰ লাগিয়ে গছডাল মৰি যায়। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি গেট আছে য'ত আমি সোমাব নোৱাৰোঁ। বন্ধুসকল, ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলগেট। বন্ধুসকল, আজিৰ 5 নম্বৰ সাঁথৰটো হৈছে 3টা আখৰেৰে এজন মানুহৰ নাম, মাজৰটো কাটি দিলেই হয় খোৱা বস্তুৰ নাম। বন্ধুসকল, যদি আপুনি ইয়াৰ উত্তৰ জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কল। আৰু মানুহৰ নামটো হৈছে কমল। কমলৰ যদি মটো কাটি দিয়া হয় তেতিয়াহ'লে ক আৰু ল ৰ'ব, কল হ'ব। আজিৰ 6 নম্বৰ সাঁথৰটো হৈছে কি বস্তু খালে মানুহৰ পেট নভৰে। বন্ধুসকল, কি বস্তু খালে মানুহৰ পেট নভৰে। ইয়াৰ যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উজুতি। যদি আমি ক'ৰবাত উজুতি খাওঁ তেতিয়াহ'লে এই উজুতি খালে আমাৰ পেট নভৰে। বন্ধুসকল, আজিৰ 7 নম্বৰ সাঁথৰটো হৈছে 5টা আখৰেৰে এবিধ গছৰ নাম, আগৰ 2টা আখৰেৰে এজন মানুহৰ নাম, শেষৰ 3টা লগ লাগি এটা জন্তুৰ নাম। বন্ধুসকল, ইয়াৰ উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰসিংহ। ইয়াৰ প্ৰথম 2টা আখৰ হ'ল নৰ, এজন মানুহৰ নাম বুজাইছে, আৰু শেষৰ 3টা আখৰেৰে এটা জন্তুৰ বুজাইছে সিংহ। আজিৰ 8 নম্বৰ সাঁথৰটো হৈছে কেঁচাতে ঢিলা পকিলে টান, বছৰিকাতে 2 কাণ। বন্ধুসকল, এই উত্তৰটো খেতিৰ লগত জড়িত হৈ আছে। যদি ইয়াৰ শুদ্ধ উত্তৰটো আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পথাৰৰ আলি। বন্ধুসকল, যেতিয়া নতুন হৈ থাকে ই ঢিলা হৈ থাকে, আৰু যেতিয়া পুৰণ হৈ যায় তেতিয়া ই টান হৈ যায়, আৰু ইয়াক বছৰে বছৰে খেতি কৰাৰ সময়ত 2 কাষ কাটি দিয়া হয়। বন্ধুসকল, 9 নম্বৰ সাঁথৰটো হৈছে বুঢ়াই পেলাই ল'ৰাই খায়, ডেকাই লৈ জেপত ভৰাই। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সেগুন।
বন্ধুসকল, আজিৰ শেষৰ প্ৰশ্নটো হৈছে বাৰীৰ পিছৰ মুৰ্গাচৰে মুখ চাই চাই উত্তৰ কৰে। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো আমি ভাতৰ লগত বেছিকৈ ব্যৱহাৰ কৰোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জলকীয়া। যোৱা ভিডিঅ'ত আপোনালোকক এটা সাঁথৰ সুধিছিলোঁ। সাঁথৰটো আছিল বাঘ নহয় মানুহ খায়, চৰাই নহয় উৰি যায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহ। বন্ধুসকল, যোৱা ভিডিঅ'ত বহুতেই শুদ্ধ উত্তৰ দিছে, তাৰে ভিতৰত কেইটামানৰ নাম উল্লেখ কৰি দিছোঁ। ফ্ৰী ফায়াৰ ষ্টেটাছ, টুটু ফুকন, নীলিমা দাস, ভৃগু পাঠক, তাৰিকুদ্দিন আহমেদ, ৰাকেশ দাস, জিতুমণি কুমাৰ, প্ৰিয়ংকা কলিতা, সনাতন কুনৱাৰ, ৰাজু টাইড, অজয় সমন, জিন্তু শইকীয়া আৰু নমিতা। বন্ধুসকল, আজি আপোনালোকক এটা সাঁথৰ সুধিম। সাঁথৰটো হৈছে জুনুক জুনুক কৰে জুনুকা নহয়, মাছ ধৰি আনে বগলী নহয়। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ যিসকলে দিব তেওঁলোকৰ নামটো অহা ভিডিঅ'ত উল্লেখ কৰি দিম।